সকলো ভালে কুশলে আছে। বহু দিনৰ মূৰত পুনৰবাৰ ভিডিঅ' এটা বনাবলৈ মন গ'ল। কথাটো হ'ল যে বৰ্তমান মানুহৰ সমস্যা, ভিডিঅ'টোৰ মেইন উদ্দেশ্য হ'ল সমস্যা, যে মানুহৰ সমস্যা কি বৰ্তমান। মানুহৰ সমস্যাবিলাক কি, সকলোৰে সমস্যাবিলাক বেলেগ বেলেগ। কাৰো সমস্যা কাৰো লগত নিমিলে, কিন্তু ছেম এজৰ সমস্যাবিলাক ছেম এজৰ সকলোৰে মিলে। এতিয়া চবতকৈ ডাঙৰ কথা, আজি যিবোৰ আমি দেখি আছোঁ ৰিলেশ্যন থকা বা যিবোৰ আজিকালি বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড বুলি কোৱা হয়, তেওঁলোকৰ সমস্যা বা তাতকৈ বেছি এজৰ সমস্যা বা তাতকৈ কম এজৰ সমস্যা, সকলোৰে সমস্যাবোৰ বেলেগ বেলেগ। চবতকৈ ডাঙৰ সমস্যাটো হৈছে যে মানুহৰ কোনেও কাকো বুজি নাপায়। মানুহৰ সমস্যা একো নাই, মানুহৰ সমস্যা হৈ গ'ল মানুহৰ পাৰ্চেপশ্যনটো। আৰু মানুহে কোনেও কাকো বুজি নাপায়, মানে বুজিব কোনো নোখোজে। যিকোনো ক্ষেত্ৰত যিকোনো সমস্যাৰ মেইন কাৰণটো হৈ গ'ল যে সকলোৱে খালি নিজৰটো বুজাবলৈ কৈ থাকে, যে ইজনে খালি নিজৰটো কয়। বা আজি মই হ'লেও মই বিচাৰিম যে মোৰতো চবেই শুনক, বা আজি বেলেগ এজন হ'লেও বেলেগজনে ভাবিব যে তেওঁতো শুনক চবেই। কাৰণ কি নিজৰটো মানাবলৈ চবক ভাল লাগে ন, যে মোকো ভাল লাগে যে মোৰ কথা চবেই শুনক, তেওঁৰ কথা চবেই শুনক। আজি ৰিলেশ্যনবিলাকৰো চবৰে ব্ৰেকআপ হয়, আজি বিয়া হোৱা মানুহবিলাকৰো খুব ডিভ'ৰ্চ হয়। কিহৰ কাৰণে হয়? কাৰণ কি কোনেও কাকো বুজিব নিবিচাৰে। কিবা এটা মই কৈ আছোঁ, তাত কোনো বুজা পৰা নাই, যে কিবা এটা মই কৈছোঁ যে এইটো এনেকুৱা হ'ব লাগে, কিন্তু তাত ময়েই বিচাৰিম যে এইটো মোৰ ধৰণেই হওক, বা কোনোবা এজনে কৈছে মই তেওঁতো বুজি পাওঁ। সেই বস্তুবিলাক আমি যিমানে যান্ত্ৰিক হৈ আহিছোঁ, আমাৰ জীৱনত যিমানে আমি আগবাঢ়ি আহিছোঁ, যিমানে টেকন'লজিত সোমাই পৰিছোঁ, মানুহৰ সেই মৰম চেনেহবিলাক বা সেই বুজা পৰাবিলাক নাইকিয়া হৈ গৈছে। সেইকাৰণে মানুহৰ জীৱনবিলাক ইমান উথল পাথল, ইমান ধৰক ঠিক নহয়, কোনো কাৰো লগত নিমিলে। আগৰ সেই সমাজ ব্যৱস্থাবিলাকো নোহোৱা হ'ল। আমি আজি বাহিৰৰ দেশৰ আদৰবোৰ আমি লৈ আছোঁ, বাহিৰৰ দেশৰ যিবোৰ চলে জীৱন ধাৰণ, যি প্ৰণালী বাহিৰা দেশৰ, সেইবোৰ আমি আদৰি লৈছোঁ। কিন্তু আমি বাহিৰৰ দেশৰ মানুহবিলাকে মানুহক যেনেকৈ বুজি পায়, আজি আপুনি আমেৰিকাত গৈ বান্দৰ মাৰিব নোৱাৰে, বা আপুনি আজি বাহিৰা দেশত গৈ পেলাই বন্য জন্তুৰ ওপৰত, তেওঁলোকে মানে বন্য জন্তুৰ ওপৰতে তেওঁলোকৰ কেনেকুৱা মৰম। তো সেই ক্ষেত্ৰত আপুনি ভাবক যে মানুহৰ ওপৰত তেওঁলোক কেনেকুৱা ধৰণৰ চিন্তাধাৰা, তেওঁলোকৰ কেনেকুৱা এটা আণ্ডাৰষ্টেণ্ডিং আছে। কিন্তু আমাৰ ইয়াত সেইটো নাই। আমি তেওঁলোকৰ পৰা বেয়াবোৰ লওঁ, কিন্তু ভালটো কোনেও নলওঁ। ইনফেক্ট মই কাকো জ্ঞান দিবলৈ বিচৰা নাই। ইনফেক্ট মই হ'লেও মানে মই এইটোৱে কৈছোঁ যে মই হ'লেও বুজি নাপাওঁ। কিন্তু আমি যদি ধৰক এই বেলেগৰটো আমি বুজিবলৈ, যে আমি আনৰ কাৰণে জীয়াই থাকিবলৈ চেষ্টা কৰোঁ। মানুহ সদায় আনৰ কাৰণে জীয়াই থাকিবলৈ চেষ্টা কৰিব লাগে, কিয়নো আমিতো সকলোৱে এদিন যাবগৈ লাগিব ইয়াৰ পৰা। কাকো আমি একো লগত লৈ যাব নোৱাৰোঁ, কিন্তু দি যাব পাৰিম কেৱল আমাৰ ভাল কৰ্ম, বা হয়তো ভাল কিছুমান যদি কথা বা ভাল গুণ আয়ত্ব কৰিব পাৰোঁ, সেইবোৰহে আমি লগত লৈ যাব পাৰিম, বা আমাৰ ভাল কাম পৃথিৱীত থাকি যাব। গতিকে সেইকাৰণে সদায় আনৰ কাৰণে জীয়াই থাকিব লাগে। আৰু এই কথাটো মই কোৱা কথা নহয়, মই কাৰোবাৰ পৰা শুনিছিলোঁ, আৰু মই সেইটো ফ'ল' কৰোঁ। সদায় আনৰ কাৰণে চেষ্টা কৰিব লাগে, আৰু মানুহ কৰ্মমুখী হ'ব লাগে। তেনেকুৱা ধৰণৰ কিছুমান কথা, আৰু তেনেকুৱা ধৰণৰ কিছুমান কথা আপোনাৰ হ'লে আপুনি জীৱনত সুখী থাকিব পাৰিব। আৰু সুখ ক'তো বিচাৰিব প্ৰয়োজন নাই, আপুনি নিজক বুজক, আনক বুজিবলৈ চেষ্টা কৰক, আনৰ কথাবোৰ বুজিবলৈ চেষ্টা কৰক, তো মানুহ নিশ্চয় সুখী থাকিব। ইয়াত আৰু কোনো সন্দেহ নাই। এনেধৰণৰ কিছুমান কথা আৰু নেক্সট ভিডিঅ' বনালে পুনৰ শ্বেয়াৰ কৰিম। থেংক ইউ।